খবৰ আপোনালোকৰ মোৰো ভালে আজি বহু দিনৰ মূৰত আৰু এটা ভিডিঅ' দিবলৈ ওলাইছোঁ আশা কৰিছোঁ আপোনালোকৰ চাই ভাল লাগিব আৰু ওয়েলকাম বেক টু মাই চেনেল আজি পুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ চাই কেনেকুৱা লাগিলে আৰু প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব ভাল লাগিলে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজি মই আপোনালোকক পিছফালে কাপোৰবোৰ ইগনোৰ কৰিব এইবিলাক পুৱাই ধোৱা হ'ল আৰু আজি আপোনালোকক মোৰ মাৰ সৰু খেতিখন দেখাবলৈ একদম সৰু মানে আৰু এইবোৰ হৈছে টিকলা সৰু লাই শাক সৰুৱে হৈ আছে আৰু এপিনে দিছিলে ধনিয়া কিন্তু ধনিয়াবোৰতো নগজিলে আৰু এয়া মায়ে লগাইছে পিয়াজ এই পিয়াজৰ তলৰ ভাগটো কাটি ওপৰৰ ভাগটো এনেকৈ লগাই থৈছে এয়া পিয়াজ আৰু এয়া এডাল আৰু এয়া হৈছে মই কৰা এইবিলাক ফালতুমি মূলাৰ যিটো ওপৰৰ ভাগ থাকে সেনেকৈ মই এইটো লগাই থৈ দিছিলোঁ চাইছোঁ হয়নে নাই কিন্তু হৈছে যে নহওক খাব পাৰা হওক নোহোৱা হওক কৰা কামটো হৈছেতো আৰু লগাইছিলোঁ এইডাল হৈ আছে আৰু এইবোৰ পিয়াজ বিলাহী পিয়াজ বিলাহী সেইবিলাকে আৰু এইবোৰ ইমান ভালকৈ নহ'লে কাৰণ ইপিনে বেছি ৰ'দ নপৰে সেইকাৰণে ভালকৈ নহ'লে এনেকুৱাই হৈ থাকিলে এইখিনি হৈছে জলফাই আৰু গাজৰ মায়ে এনেকৈ ৰুকনিত ৰুকি লৈছে এনেকৈ সৰুকৈ ৰুকিলে ৰুটিৰ লগত খাই খুব ভাল লাগে আৰু এই গুটিবিলাকো দিছে ইয়াৰ ৰেচিপিটো বনালে মই আপোনালোকক দিম বাৰু এনেকৈ ৰুটিৰ লগত খাই খুব ভাল লাগে এনেকৈ গোটাকৈ ফালি দিয়াতকৈ এনেকৈ ভাল লাগে গাজৰ আৰু জলফাই এতিয়া মই বনাই আছোঁ মেগী অলপ কাটি ল'লোঁ বন্ধাকবি অলপ গাজৰ আৰু পিঁয়াজ আৰু জ্বলা গৰম মেগী ৰেডি হৈ গ'ল সস নাই সেইকাৰণে পিঁয়াজেৰে কাম চলাইছোঁ মোৰ এবাৰ বাদ দিয়া হোক তাৰপিছত খাওঁ মেগী খালোঁ মেগী খাই এতিয়া বনাম মই ভাত মাহঁত নাই মা আৰু বা গৈছে ডাঙৰ বা ভেকচিন ল'ব গৈছে কাৰণ ডাঙৰৰ ভেকচিন ল'ব হোৱা নাই আৰু মাজু বা গৈছে তাইও স্কুলৰ কামত গৈছে আৰু এতিয়া ভাবিছোঁ মই বনাওঁ ভাত আৰু আজি বনাম ভাবিছোঁ মই এই ক'লা কচুৰ কোমল পাতটোৰ চাটনি পাতত দিও খায় আৰু কিছুমানে এনেও জুইত দি খায় মই এইটো বনাম আৰু কি বনাওঁ চাওঁ আপোনালোকক দেখুৱাই থাকিম আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু শেষলৈ জনাবলৈ নাপাহৰিব আপোনালোকৰ চাই কেনেকুৱা লাগে চাই থাকক পিঁয়াজৰ দুটা পাত ছিঙো পিঁয়াজৰ পাতটো দিলে খাই ভাল লাগে কাটি ল'লোঁ আৰু এয়া কচু মই কাটা দেখালোৱে আৰু ইপিনে পিঁয়াজ জলকীয়া পিঁয়াজৰ পাত মই ৰেডি কৰি ল'লোঁ প্ৰথম মই মূলাখিনি বহাই দিম তাৰপিছতহে মই কচুৰ পাতখিনি বনাম তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব
সন্ধিয়াৰ পৰা একো আৰু ভিডিঅ' দেখোঁ নাই, দেখিব লাগে তেনেকুৱা একো নাছিলেও। এতিয়া আকৌ ভাত বনাব আহিছোঁ। এইপিনে ভাত পাতি দিলোঁ। মই খাম ৰুটি। ভাবিছোঁ আপোনালোকক অকণমান দেখুৱা। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ চাই কেনেকুৱা লাগিছে। বন্ধাকবি, গাজৰ এইবিলাক চব্জি বনাম। এয়া চব্জি বনাম। মোৰ কাৰণে আটা মঠি থৈছোঁ, এইখিনি মই ৰুটি বনাম। তেতিয়াহ'লে চব্জিটো বনাই লওঁ। চব্জিও ৰেডি। আজি ৰাতিৰ খানা ৰেডি হৈ গ'ল। বন্ধাকবিৰ চব্জি, ৰুটি আৰু এয়া হৈছে গাজৰ, মূলা, আদা, নহৰু, জ্বলাৰ আচাৰ। মোৰ ভাত ৰুটি বনাই হৈ গ'ল। এয়া আৰু বাহঁতে খাব ধৰিছে, এতিয়া ময়ো খাওঁ। আৰু লগতে মই আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ। একদম সৰু কিবা এটা ভিডিঅ' আজি দেখাইছোঁ আৰু আপোনালোকক কেনেকুৱা লাগিছে নাজানো। ভাল লাগিলে লাইক এটা কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ আকৌ এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰত আহিম। তেতিয়াহ'লে বাই বাই।